নমস্কাৰ সকলোকে মোৰ তৰফৰ পৰা ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এইফালে দেউতাৰ এডি কৰি আছে চাক, আনফালে মই আকৌ পিচি আছোঁ মাহ আৰু হালধি। আগৰে পৰা আমি মাহ হালধি এইদৰে পতাতে পিচি লওঁ আৰু এতিয়া অকণমান মিঠাতেল দি মিক্স কৰি লৈছোঁ যাতে ধুনীয়াকৈ লাগে। আৰু আজি আছে গৰু বিহু, গতিকে এইফালে চাহকো ৰেডি হৈ গ'ল, সিহঁতে ৰেডি কৰি দিলে ধুনীয়াকৈ। আৰু এইফালে তামোল পাণ আৰু অৰিহণা লৈছে জল দেৱতাক সেৱা কৰিবৰ কাৰণে। আৰু এইফালে মোৰ হাতত মাহ হালধি অলৰেডি লাগিয়ে গ'ল পিছাৰ কাৰণে। আৰু এইফালে দেউতাই গোহালিতে গৰুক মাহ হালধি সানি দিছে গাত, যাতে খৰ খজুৱতি বা ছালৰ তেনেকুৱা ধৰণৰ ৰোগবোৰ নহয়, বছৰটোলৈ যাতে গৰুকেইটা ভালে ভালে থাকে, তাকে মাহ হালধি দেউতাই সানি দিছে। আৰু এইফালে পোৱালি গাখীৰ খায়ে আছে। তাৰপিছতে গ'লোঁ মই মাখিয়তী আৰু দীঘলতিৰে তাহাঁতক জাৰি দিবলৈ। দীঘলতি দীঘল পাত মাখিয়তী জাত এইদৰে আমি গৰুক জাৰি দিওঁ। আৰু ই দিছে তাৰ দুষ্টামিবোৰ মোকো জাৰি দিছে লগতে গৰুৰ লগতে। আৰু এতিয়া ইহঁতক ধুনীয়াকৈ গা ধুৱাবলৈ বুলি লৈ যাম। আৰু আমাৰ ইয়াত যিহেতু নদী নাই, গতিকে আৰু পুখুৰীতে গা ধুৱাব লাগিব। নদী থকাবোৰত ভাল লাগে, য'ত বহুত বেছি মানুহ হয়, বহুত বেছি গৰু হয়, তাৰ নীতি নিয়মবোৰো খুব ধুনীয়া লাগে। ইয়াত অকলে অকলে গা ধুৱাব লাগে, গতিকে তেনেকুৱা ধৰণৰ ইমান বেছি ফূৰ্তি বা তেনেকুৱা ধৰণৰ নাথাকে। তথাপিতো আমি ঘৰৰ কেইটাই যিমান পাৰোঁ চেষ্টা কৰোঁ পৰম্পৰাসমূহ ধৰি ৰাখিবৰ কাৰণে। গা ধুৱাম, ব'ল ব'ল ব'ল, বছৰটোলৈ গা ধুৱাম। আমাৰ ইয়াতে অসমীয়া মানুহ নাই, আৰু যিকেইঘৰ আছে সিহঁতৰ গৰু নাই, গতিকে অকল আমাৰে গৰু আছে। আৰু আমি এনেকৈ নিয়মটো কৰোঁ আৰু আইতাৰ ঘৰৰ গৰু, আমাৰ গৰুকেইটা লৈ তেনেকৈ ওলাইছোঁ। আৰু এইবাৰ পথাৰত চাওকচোন পানীও নাই, মানে এতিয়া পুখুৰীত ধুৱাব লাগিব। ওচৰতে পুখুৰী আছে ডাঙৰ ডাঙৰ, গতিকে তেনেকৈ পুখুৰীতে নিয়মটো কৰি থ'ম। আৰু যোৱাবাৰ বাৰু পানী আছিলে, কেতিয়াবা পানী থাকে কেতিয়াবা নাথাকে, তেনেকুৱাই হৈ থাকে বতৰৰ মহিমা। আগতীয়াকৈ যিহেতু এইবাৰ অকণমান পানী হৈ গৈছিলে, সেইকাৰণে এতিয়া বিহুলৈ পানীটো নাইকিয়া হৈ গ'ল। আৰু এইফালে গৰুবোৰ লৈ লৈ গৈ আছে দেউতাহঁত, আৰু মই এইফালে মাখিয়তী দীঘলতিলৈ। আৰু এই চাকে এতিয়া বাকীবোৰৰ ঘৰতো দিব লাগিব, যিহেতু বাকীসকলে নিয়ম নকৰে, কিন্তু সকলোৱে বিচাৰে। আৰু সেৱা কৰি লৈছে জল দেৱতাক। আৰু আমাৰ গৰু গা এনেকেই ধুৱাব লাগে টিঙেৰে। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। সাঁতুৰি সাঁতুৰি গা ধুৱা আজি। এইয়া ধুনীয়া হৈ গ'ল। আৰু এইফালে এতিয়া গৰু গা ধোৱা হৈ গ'ল, গতিকে এতিয়া যিকেইটা চাক আছিলে চাকৰ কেইটা ভাঙি দিছে। আৰু এইফালে এতিয়া তাৰ গৰু গা ধোৱাৰ পিছত যিসমূহ মাহ হালধি থাকি গ'ল, সেইসমূহ আমিও সানো গাত। আৰু এইফালে সানি দিছে তেতিয়া ইয়া কৰি দিছে ন, তাৰহে উৎপাত হৈছে বেলেগক সানি দিবৰ কাৰণে। যে ফূৰ্তি পাইছে সিও। আৰু মোক এইফালে গৰু বুলি মাহ হালধি ছটিয়াইছে মোলে। মই গৰু নি?
গৰু গা ধুৱাই হ'লে দেউতাহঁতে পুখুৰীটোতে গা ধুলে। পুখুৰীটো অৱশ্যে বৰ বেছি দ নহয়, দেখিছেনে থিয় হৈ আছে, কঁকাললৈকে পানী হৈছেহে, কিন্তু তাকে আকৌ পোৱালীয়ে ইমান ভয় কৰিছে। তাৰপাছতে ভণ্টিয়ে তাক ধৰিবলৈ বুলি গৈছিলে, কিন্তু তাইকো আকৌ তেতিয়া টানি পেলাই দিলে পানীত। গতিকে গোটেইকেইটা তেনেদৰে তিতি মেলি আহিলে। ময়ো অকণমান মাহঁতে মুখতে সানি ল'লোঁ। আকৌ পিছফালৰ পৰা পোৱালি এইফালে টিঙেৰে পানী ঢালি মোক গোটেই তিয়াই শেষ কৰিলে। এইফালে এতিয়া চাক দিবলৈ গৈ আছোঁ এটা ঘৰত, আৰু শাকৰ চব্জি, যিহেতু আজি আকৌ এটা শাক খাব, গতিকে শাকৰ চব্জিও দিব লাগে। আকৌ সন্ধিয়া সময়ত জাক দিওঁতেও দিব লাগে, তো এইবোৰ দি থৈ আহোঁ আৰু। অ' দা এয়া অঁ ক'ত থওঁ? মাহ হালধিহে আনিবলৈ নহ'ল। আৰু এইফালে গা পা ধুই আহি এতিয়া মেখেলা চাদৰযোগে পিন্ধি লৈছোঁ। আৰু দেউতা গ'ল আমলৈটোপ পাৰিবৰ কাৰণে, গতিকে দেউতাক সেৱা কৰিবলৈ হোৱা নাই। এতিয়া আইতাকে সেৱা কৰি আহোঁগৈ। বহুত ঠাইততো মানুহৰ বিহুৰ দিনাখন সেৱা কৰে, কিন্তু আমি গৰু বিহুৰ দিনাখনেই মানে আগৰে পৰা সেৱা কৰি আহিছোঁ। গতিকে আইতাক এতিয়া সেৱা কৰি লওঁ, তাৰপাছত মা দেউতাক সেৱা কৰিম আৰু তাকে চাই থাকিব। হাঁহ কণী যুঁজাবৰ কাৰণে উলিয়াই লৈছে। বেছি আছে ঘৰৰ মানুহতকৈ। এনেকে মা কাৰ ভাগিলে? আকৌ ইটো চাইডে এনেকে ধৰ আকৌ মই মাৰিম। ভাইটি ভাগিলে। মা ইয়াত মা। ভালকে জোৰকে মাৰি দে। অঁ কাৰ ভাগিলে? দেউতা। বাৰ লগত ভাল। ভাগিলে। ইটো চাইড আছে নহয়। সেইটোৱে ভাঙিলে সেইটোৱে ভাঙিব। যোনটোৱে ভাঙে সেইটোৱে ভাঙে। এইফালে দেউতাই পাৰি আনিলে আমলৰি, আৰু এইফালে টিঙত পানী দিয়ে তেনেদৰে বাচিছে। ইমান যে কামোৰে, আজি গোটেই বাৰীখনতে আমলৰি হৈ গৈছে। ইমান কামুৰিছে, কিছু কামোৰ খাইছোঁ। তাৰপিছতে মা দেউতাক সেৱা কৰিবলৈ ল'লোঁ। আৰু মায়ে জমাই আছে যে ইহঁতক বেছিকৈ পইচা নিদিব দেই। দেউতাই কৈছে হ'ব দে, আজি এদিনহে দিম। তেনেকৈ কৰি হাঁহি আছে। আৰু তাকে সেৱা কৰি ল'লোঁ বিহু বুলি। এইফালে খাব লৈছোঁ পঁইতা ভাত। এইফালে পিঁয়াজ জলকীয়া লৈ লৈছোঁ, আৰু এইফালে আছে আমলৰি টোপ আৰু কণী ভাজি, আৰু এইফালে হাঁহ কণী পিঁয়াজ দি ভাজি কৰিছিলোঁ। আৰু এয়াই আৰু গৰু বিহুৰ দিনাখন ৰাতিপুৱাৰ খানা। গতিকে আপোনালোকে বাৰু এনেদৰে খাই নে জনাব দেই। আৰু বাকী বেলেগ একো ভাজি চাজি বনোৱা নহ'ল, আৰু এনেদৰে এতিয়া খাই লওঁ। মজা। এইফালে ছিঙি আনিছোঁ কেইটামান চাহপাতৰ আগ, জেতুকা লগাওঁ বুলি, মানে জেতুকাত মিক্স কৰি দিম। আৰু আমাৰ ঘৰত আগৰে পৰা নিয়ম যে থেকেৰা পুৰি লগাব লাগে জেতুকাৰ লগত। গতিকে চাকৰ থেকেৰা পুৰি জেতুকা লগাম। আনকালে দেউতাই লগাই দিয়ে নিশা, পলিথিন বান্ধি থৈ দিয়ে, কিন্তু কুল খাই যায় নিশা, গোটেই বেডশ্বীট লেতেৰা হয়। সেইকাৰণে এইবাৰ ভাবিছোঁ আমি এবাৰ দিনতে লগাওঁ বুলি, গতিকে পিচি লওঁ। এইফালে আমাৰ কপৌ ফুল, মানে বহাগ সোমোৱাৰ আগতে ফুলি শেষেই। 3ডাল 4ডাল আৰু 2ডাল এতিয়া ফুলি আছে, আৰু এপাহ ফুলো হৈ আছে, আৰু সৰু হৈ আছে। এইয়া এইবাৰ অকণমান চুটি হ'ল, আনকালে বৰ দীঘল দীঘলকৈ লাগে। আৰু এইফালে মোৰ জেতুকাৰ ৰং খুব ধুনীয়াকৈ ধৰিছে। 2 ঘণ্টামান ৰাখিছিলোঁহে, দিনতহে লগোৱা, আৰু সেইকাৰণে 2 ঘণ্টামান ৰাখি এৰুৱাই দিলোঁ। কিন্তু খুব ধুনীয়া হৈছে। আজি ইমানখিনি হৈছে, কাইলৈ
আৰু বেছি কাঢ়া হ'ব ৰংটো। আৰু আপোনালোকে লগালে মোক জনাব। মই এনেই লগালে বাৰু এনেকৈ ইমানকৈ নলগাওঁ, কিন্তু বিহুত লগালে প্ৰত্যেকবাৰে এনেকৈ ফুলকৈ লগাওঁ গোটেই হাতখনতে হোৱাকৈ। আৰু এইফালে সোঁহাততো গোটেই এইবোৰ বৈ আহিলে আৰু একো নাই, এইখিনিতো দুদিনমান থকাৰ পিছত গুচি যাব, কিন্তু পিছত নখকেইটা ভাল লাগে হয় নাই, সেইটো কাৰণে